নমস্কাৰ, মই পলখন। অসম দেশৰ বিকম কথা। এইবাৰ প্ৰতিবাদ হৈছে কোকৰাঝাৰ জিলাৰ এটুকুৰা পাৰ্বত্য অঞ্চল অথবা বড়োভাষী লোকসকল, বড়ো জনগোষ্ঠীৰ বসতিস্থল এটুকুৰা ঠাই। বৰ্তমান সময়ত আপোনালোকে নিশ্চিতভাৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভিডিঅ'সমূহ দেখা পাই আছে যে বড়োভাষী লোকসকল অথবা খিলঞ্জীয়া বড়ো লোকসকলে তেওঁলোকৰ মাটি ৰক্ষাৰ কাৰণে মূৰত বা গাত পেট্ৰল ঢালি তেওঁলোকে নিজক জ্বলাই দিয়া পৰ্যন্ত এনেকুৱা ধৰণৰ প্ৰতিবাদ হৈছে, এনেকুৱা ধৰণৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰা আমি সকলোৱে নিশ্চিতভাৱে দেখা পাই আহিছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ অসমত যিদৰে বিভিন্ন ঠাইত অসমীয়া লোকসকল অথবা খিলঞ্জীয়া লোকসকলৰ ভূমিসমূহ উচ্ছেদ কৰি বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনে বিভিন্ন ধৰণৰ বনিয়া গোষ্ঠী অথবা বহিৰাগত লোকৰ পকেটত যিদৰে সুমুৱাই দিছে, এই কথা কিন্তু অতিকৈ ধিক্কাৰজনক, অতিকৈ লজ্জাজনক আৰু অতিকৈ গৰিহণাযোগ্য এটা বিষয় বা এটা কথা। আৰু যেনেদৰে বিভিন্ন ঠাইসমূহত উচ্ছেদ চলাই আহিছে, ঠিক তেনেদৰে বৰ্তমান সময়ত কোকৰাঝাৰ জিলাৰ এটুকুৰা পাৰ্বত্য অঞ্চল অথবা বড়ো লোকসকলে বসবাস কৰা এটুকুৰা ঠাই, খিলঞ্জীয়া বড়ো জনজাতিৰ লোকসকলৰ ঠাই, মাটি, সেই মাটিসমূহ বৰ্তমান সময়ত এই অনা অসমীয়া বহিৰাগত আদানী আম্বানী গতাই দিয়াৰ স্বাৰ্থত বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনে তেওঁলোকে বৰ্তমান আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থা, সেই প্ৰশাসনিক ব্যৱস্থাটোৰ লোকসকলক যেনেদৰে মন যায় তেনেদৰে ব্যৱহাৰ কৰি আমাৰ লোকসকলকে আমাৰ বিৰুদ্ধে তেওঁলোকে যি যুদ্ধত নমাই দিছে বা যিদৰে তেখেতলোকে এটা আগ্ৰাসী ৰূপ ল'বলৈ চেষ্টা কৰিছে, যিদৰে তেখেতলোকে অৰ্থাৎ বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনে বহিৰাগত বনিয়াৰ পকেটত সোমাই বহিৰাগত বনিয়াৰ তেল মাৰি থকা যিটো চৰিত্ৰ, এই চৰিত্ৰটো কিন্তু একেবাৰে গৰিহণাযোগ্য এটা কথা। কাৰণ অসমৰ মুখ্যমন্ত্ৰী নাই বা বৰ্তমানৰ যিখন চৰকাৰ, সেইখন চৰকাৰ হৈছে অসমৰ লোকসকলৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, অসমৰ জনতাৰ কাৰণে। কিন্তু আমি বৰ্তমান সময়ত দেখা পাইছোঁ তাৰ সম্পূৰ্ণৰূপে ওলোটা, তাৰ সম্পূৰ্ণৰূপে বিপৰীত এখন ছবি, যে যিখন চৰকাৰ যিখন অসমৰ জনতাৰ চৰকাৰ, অসমৰ জনসাধাৰণৰ বাবে চৰকাৰ, সেই চৰকাৰখনে কিন্তু বহিৰাগত বনিয়া লোকসকলৰ পকেটত সোমাই তেওঁলোকৰ কাৰণেহে কাম কৰি থকা আমি দেখা পাই আহিছোঁ। বৰ্তমান সময়ত আমাৰ চৰকাৰখনক কণ্ট্ৰোল কৰে বাহিৰৰ পৰা আদানী আম্বানীহেন মানুহে, পুঁজিপতি মানুহে আমাৰ অসমৰ চৰকাৰখনক এই ৰিম'ট কণ্ট্ৰোল গাড়ীৰ দৰে কণ্ট্ৰোল কৰে আমাৰ লোকসকলৰ ওপৰত, অসমৰ লোকসকলকে অসমৰ লোকৰ ওপৰত, খিলঞ্জীয়া লোকসকলৰ ওপৰত তেওঁলোকে যিদৰে অহনিকা জন্মাইছে, যিদৰে তেওঁলোকে যুদ্ধমুখী পৰিৱেশৰ সৃষ্টি কৰাইছে, এয়া কিন্তু অতিকৈ ধিক্কাৰজনক এটা বিষয়। গতিকে ইয়াৰ পৰা এটা স্পষ্টভাৱে কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি কাম কৰিব ইচ্ছা আছে, অসমৰ জনসাধাৰণৰ হৈ কাম কৰক, অসমৰ জনতাৰ হৈ কাম কৰক, অসমৰ জনসাধাৰণৰ দুখ দুৰ্দশাবিলাক দূৰ কৰাৰ কাৰণে কাম কৰক। এনেদৰে বহিৰাগত বনিয়াৰ পকেটত সোমাই এই বহিৰাগত লোকসকলৰ স্বাৰ্থত তেখেতলোকে সুখী হোৱাৰ বাবে আপোনালোকে যে তেল মাৰি থাকে, অসমীয়াৰ বিৰুদ্ধে যিদৰে থিয় কৰাইছে, এয়া অতি শীঘ্ৰে বন্ধ কৰক। আৰু বহিৰাগত বনিয়াক মাটি বিক্ৰী কৰা নাই বা বহিৰাগতক মাটি দিয়াটো অতি শীঘ্ৰে বন্ধ কৰক, এয়া আমাৰ স্পষ্ট কথা।